বাগান আছে সলমান ফার্সি রাদিয়াল্লাহু তাআলার বাগান পুরানা ঘর সব ভাঙা ভাঙা ঘর সব আছে ভাঙা ঘর এখন আছে সলমান ফার্সি আমার গাইডে ইতিমধ্যে কৈ দিলে 500 মিটাৰ ইয়াৰ পৰা মছজিদে কুবা আপুনি চাওক এই পিলাৰ 2.5 km বুলি লিখা আছে ইয়াৰ পৰা আমাৰ 500 মিটাৰ মান দূৰত কুবা মছজিদ সুন্দর সম্মান দিলে দেখছেন সিগন্যাল পড়ছে নালে কি Now we are going to Masjid Quba along with our friend. Kharupetia and Azizul Haq from Hakim Ali and another Rafiqul Islam from our guide from Kamarpara Darang. We are going to fast masjid Fast. আমি আটাইকেইজনে গৈ আছোঁ মছজিদে কুবা চাবলৈ এইটো ইছলামৰ ইতিহাসৰ প্ৰথম মছজিদ বুলি ক'ব পাৰি মছজিদে কুবা মদিনা মছজিদৰ নিৰ্মাণৰ পূৰ্বে হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম এই মছজিদখন নিৰ্মাণ কৰি উলিয়াইছিল তাৰ পিছতহে মদিনা মছজিদটো বনাইছে এইটো মছজিদে কুবা বুলি কোৱা হয় আমি গৈ আছোঁ আটাইকেইজনে আমাৰ লগত আছে আব্দুল হাকিম তাৰ পিছত আমাৰ গাইড আছে আৰু আমাৰ মাষ্টাৰ আমাৰ লগত আছে আমি আটাইকেইজনে গৈ আছোঁ মছজিদে কুবা চাবলৈ সেইখন যেটো আমি চাই আছোঁ আমাৰ স্ক্ৰিনত দেখা পাই আছোঁ এইটো ঠিক মছজিদে কুবা পোৱাৰ আগমুহূৰ্তত সৰু এখন পাৰ্ক এই পাৰ্কখন চাই ল'ব আপোনালোকে পাৰ্কখনত ধুনীয়াকৈ লিখা আছে কোনে চলাই আছে এইটো পাৰ্কখনৰ নাম হ'ল নাইটছ এইটো চাওক এন বনাইছে এইটো আই এইটো চি আৰু এইটো চাওক এইটো হ'ল ই এনেকৈ নাইটছ নামৰ অৰ্গানাইজেশ্যনে এটা চলাই আছে এই পাৰ্কখন ধুনীয়া লাগিছে এতিয়া চাওক এইটো মছজিদে কুবা এতিয়া এটা বস্তু আপোনালোকে চাব এইটো আমি গৈ আছোঁ আমাৰ একচুৱেলি আমি এটা ফ্ল'ৰ এইটো ৰাস্তা নহয় এইটো ফ্ল'ৰৰ ওপৰেদি গৈ আছোঁ এইটো আপোনালোকে এইটো চাওক তলফালে আপুনি শব্দ পাই আছে তলফালেদি ৰাস্তা আছে তলফালেদি গাড়ী গৈ আছে এই চাওক মই আপোনাক দেখাই আছোঁ মই অলপকৈ দেখাই আছোঁ চাওক তলফালেদি এইবিলাক চব গাড়ী গৈ আছে তাৰমানে আমি ওপৰত
ওপৰত আমি আছোঁ তলফালেদি ৰাস্তা এইটো এটা ফ্ল'ৰৰ নিচিনা বনাই দিছে তো এনেকৈ আমি গৈ আছোঁ আটাইকেইজনে আজিজুল মাষ্টাৰ হাকিম আব্দুল হাকিম আব্দুল আজিজুল হক আৰু আছে আমাৰ ৰফিকুল আমি কেইটা গৈ আছোঁ ধুনীয়া পৰিৱেশ চাওক পাৰ চৰাই এইবিলাক মাহ জাতীয় কিবা খাব দিছে বুট মাহ আৰু কিবা কিবি এইবিলাকে ইমান ইয়াতে পাৰ চৰাই আৰু বেলেগ চৰাই আমি দেখাই নাই তাৰমানে ইয়াতে দুই এটামান হঠাৎ কেতিয়াবা কপৌ চৰাই দেখা যায় কিন্তু বেলেগ কোনো ধৰণৰ আমি চৰাই ইয়াতে দেখা নাই অকল পাৰ চৰাই এইটো চাওক মছজিদে কুবা প্ৰায় আহি পালোঁ আমি এইটো এণ্ট্ৰেঞ্চ এইফালেদি আমি এণ্ট্ৰি কৰিম চাওক কি ধুনীয়া তো আজি ইমানখিনি ভিডিঅ'টো জাষ্ট আমি এণ্ট্ৰেঞ্চ কেনেকৈ কোৰফালেদি হয় এইটো দেখাই আছোঁ নেক্সট ভিডিঅ'ত ইনশাআল্লাহ বেলেগ দেখাম আসসালামু আলাইকুম